হাই ফ্ৰেন্ডছ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে মোৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখনৰ পৰা প্ৰীতিয়ে অৰ্থাৎ প্ৰিয়ংকা বৰাই কিমান টকা পায়। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখন যোৱা 31 মে তাৰিখৰ পৰা নিশা 9:30 বজাত ৰং চেনেলত সম্প্ৰচাৰিত হৈছে। ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে মলয় পৱনে পৰিচালনা কৰা মোৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখনে। আৰু প্ৰীতিয়ে এই ধাৰাবাহিকখনত যথেষ্ট সুন্দৰ অভিনয় কৰিছে। আৰু আপোনালোকে যদি এতিয়াও প্ৰীতিৰ বায়োগ্ৰাফি ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাই ল'ব। প্ৰীতিয়ে অৰ্থাৎ প্ৰিয়ংকা বৰাই এই ধাৰাবাহিকখনৰ পৰা মাহেকত প্ৰায় 25,000 পৰা 25,000 টকাৰ ভিতৰত পায়। আৰু এইখিনিতে সকলোৰে জ্ঞাতাৰ্থে এটা কথা কৈ দিওঁ যে এয়া কোনো প্ৰীতিৰ ফিক্স চেলাৰী নহয়। আমি মাত্ৰ আপোনালোকক এটা আনুমানিক ধাৰণাহে দিব বিচাৰিছো, কোনেও যাতে নিগেটিভভাৱে নলয়। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ।